ইউপিপিএলৰ প্ৰতিজন কৰ্মক যিবিলাকে লাঞ্ছিত আৰু বঞ্চিত কৰিছে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। ইউপিপিএলৰ দালালে প্ৰত্যেকজন ঘৰৰ পৰা 100ৰ পৰা 500কে টকা লৈছে। ইউপিপিএলৰ কেইজনমান নেতা ডাঙৰ নেতা বুকু ফুলাই তেওঁলোকে কৈ থাকে তেওঁলোকে হৎ আৰু ৰাজনীতি কৰি আছে। অসমৰ ভিতৰত আটাইতকৈ নিম্ন পিছপৰা গাঁও হ'লে এইখন ডিবিচৰা গাঁৱত আছে। ইয়াতো তেওঁলোকে ইউপিপিএল দলে ৰাজনীতি কৰিছে। এই লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ নামত ইউপিপিএল চৰকাৰে যেনেধৰণে সাধাৰণ শ্ৰেণীৰ মানুহক অত্যাচাৰ আৰু লাঞ্ছিত বঞ্চিত কৰি আহিছে সেইটো ফালৰ পৰা মোচাৰ ফালৰ পৰা ইউপিপিএলৰ প্ৰতিজন কৰ্মক যিবিলাকে লাঞ্ছিত আৰু বঞ্চিত কৰিছে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ। তৃতীয় কথা হ'ল ব্লকৰ আণ্ডাৰত এটা ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতো মেম্বাৰসকলে ভেৰিফিকেশ্যন কৰিছে, চেয়াৰমেনে ভেৰিফিকেশ্যন কৰিছে, ব্লকে ভেৰিফিকেশ্যন কৰাৰ পিছতো জিলা উপায়ুক্ত মহোদয়ৰ যিখন তালিকাত 2.5 লাখ ভোটাৰ আছে ওদালগুৰি জিলাৰ ভিতৰত, ভোটাৰৰ ভিতৰত 3.5 লাখ এপ্লিকেশ্যন হৈ আছে। তেনেহ'লে আমি যেতিয়া জিলা উপায়ুক্ত মহোদয়ৰ তাত গৈছিলোঁ তেতিয়া জিলা উপায়ুক্ত মহোদয়ে যেনেধৰণে এটা বিশ্লেষণ দিছিলে তেতিয়া আমাৰ সন্দেহ হৈছিলে যে এই ক্ষেত্ৰত আমাৰ ওদালগুৰি জিলাৰ বাহিৰত কিছুমান মানুহ জড়িত হৈ আছে, ওদালগুৰি জিলাত এপ্লিকেশ্যন কৰিছে। দ্বিতীয়তে 18 বছৰৰ তলত যিখিনি মানুহৰ ভোটাৰ লিষ্টত নাম উঠা নাই তেওঁলোকৰো এই এপ্লিকেশ্যন কৰা হৈছে। কিন্তু পৰিতাপৰ বিষয় ইউপিপিএলৰ কেইজনমান নেতা ডাঙৰ নেতা বুকু ফুলাই তেওঁলোকে কৈ থাকে তেওঁলোকে হৎ আৰু ৰাজনীতি কৰি আছে। কিন্তু তেওঁলোকৰ পৰিয়ালৰ 18 বছৰৰ তলত 8ৰ পৰা 16 বছৰৰ ভিতৰত বহুখিনি এপ্লিকেশ্যন তেওঁলোকে কৰিছে আৰু তেওঁলোকৰ প্ৰচেছটো চলি আছে। এই ক্ষেত্ৰত আমি তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু ইমান চাক আজি সহমান পৰিয়াল ইয়াত একত্ৰিত হৈ লেট্ৰিনৰ বিষয়ে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। যোৱা আমাৰ 24 তাৰিখে জানুৱাৰীৰ 24 তাৰিখে এটা লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ কৰাৰ পিছতে গাঁওবুঢ়াই যিখন লেট্ৰিন ভেৰিফিকেশ্যন কৰিছিল এই লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ সময়ত গাঁওবুঢ়াই যে ইউপিপিএলৰ কেইজনমান দালাল সকল লগত লৈ তেওঁলোকে যে ঘূৰিছিলে আৰু তাৰ যদি আমাৰ তথ্য আছে লগতে ভিডিঅ' ফুটেজো আমি দিব পাৰিম যদি গাঁওবুঢ়াই বিচাৰে আৰু যদি গাঁওবুঢ়াই অস্বীকাৰ কৰে। আমাৰ তাত ভিডিঅ' ফুটেজ আছে ইউপিপিএলৰ কেইজনমান নেতা তেওঁলোকৰ লগত লৈ গাঁওবুঢ়াৰ লগত লৈ ঘূৰিছে। পৰিতাপৰ বিষয় এইখন এখন ডিবিচৰা গাঁও, সম্ভৱতঃ অসমৰ ভিতৰত আটাইতকৈ নিম্ন পিছপৰা গাঁও হ'লে এইখন ডিবিচৰা গাঁৱত আছে। ইয়াতো তেওঁলোকে ইউপিপিএল দলে ৰাজনীতি কৰিছে। যেনেকে গাঁওবুঢ়া আমাৰ মংগল বসুমতাৰী ডাঙৰীয়া তেওঁ কাজিয়ামাটিৰ বাসিন্দা, যদিও পদ্মপুখুৰী আৰু ডিবিচৰাৰ বাসিন্দা নহয় কিন্তু এই দুটা গাঁও এই গাঁওবুঢ়াৰ আণ্ডাৰত পৰি আছে। কিন্তু গাঁওবুঢ়া ডাঙৰীয়াই আমাৰ ইয়াতে তেওঁলোকে ভেৰিফিকেশ্যন কৰিবলৈ নাহি এদিনাখন শুক্ৰবাৰ দিনা আছিল, এদিন 1 ঘণ্টাৰ কাৰণে আহি তেওঁৰ দুখটো সামৰি 2জন ইউপিপিএলৰ দালালক তেওঁক ভেৰিফিকেশ্যন কৰিবলৈ দিলে আৰু সেই 2জন ইউপিপিএলৰ দালালে প্ৰত্যেকজন ঘৰৰ পৰা 100ৰ পৰা 500কে টকা লৈছে, যিখিনি আপোনালোকে তেওঁলোকৰ মুখৰ পৰাই শুনিছে। এই পইচা লোৱাৰ পিছত যোৱা 23 তাৰিখে শুক্ৰবাৰ দিনা আছিল ৰাতি তেওঁলোকৰ মোবাইলত এটা মেছেজ আহিছে যে ৰিজেক্ট বুলি, দ্য এপ্লিকেশ্যন হেজ বিন ৰিজেক্টেড ফাউণ্ড ইনএলিজিবল, মানে তেওঁলোকে যোগ্য নহয়। এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনালোকৰ সন্মুখত চাইছে এই দুখীয়া মানুহ যদি লেট্ৰিনৰ তেওঁলোকে যোগ্য নহয়, শৌচালয়ৰ যোগ্য নহয়, খালি কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াই যে দিল্লীত বা দিছপুৰত বহি থাকে যেনেধৰণে কথা কৈ থাকে, যেনেধৰণে ডাঙৰ লেকচাৰ মাৰি থাকে যে তেওঁলোকে পৰিৱৰ্তন কৰিব, পৰিৱৰ্তন নেকি কেৱল সাধাৰণ ৰাইজৰ সলনি তেওঁলোকৰ খালি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি আছে, যিখন ৰাজনীতি কংগ্ৰেছ চৰকাৰেও কৰিছিলে। কিন্তু আজি আমি প্ৰমোদ বড়ো চৰকাৰৰ যিখিনি দালাল লগতে প্ৰমোদ বড়ো চৰকাৰক আমি সকীয়াই দিছোঁ, যদি অনাগত দিনত এই মানুহখিনিয়ে যদি লেট্ৰিন নাপায় কেৱল ওদালগুৰি নহয় দিছপুৰ আমি যাবলৈ বাধ্য হ'ম, এইটো আমি স্পষ্ট কথা কৈ দিছোঁ। ইয়াতে দেখা পোৱা গৈছে এটা বৃদ্ধ মহিলা, এই মহিলাৰ কিন্তু পতন হৈছে। আপোনালোকে কৈছে বৃদ্ধ আৰু বিকলাংগ তেওঁলোকৰো কাটিছে, খালি কেৱল তেওঁলোকৰ পৰিয়ালকহে দিছে। আৰু যদি আপোনালোকৰ বিশ্বাস নহয় সিদিনাখন মই এটা লিষ্ট ৰাজহুৱা কৰিছোঁ, তাৰ বাকী লিষ্ট আছে, যদি তেওঁলোকে আমাৰ লগত প্ৰত্যাহ্বান কৰে তেতিয়া আমি গোটেই লিষ্টখন আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম। কাৰণ তাত কিমান মানুহৰ নাম আছে, বিধৱা মানুহৰ নাম, বিকলাংগ মানুহৰ নাম, তেওঁলোকৰ নিজৰ ঘৰ বাৰী নাইও, লেট্ৰিনটো দূৰৰ কথা একো নাই, কিন্তু তেওঁলোকৰো লেট্ৰিন লিষ্ট কাটি দিয়ে। এতিয়া চা গোচৰ নহয়, তেওঁলোকে যদি কয় মোক জেল খাটিবলৈ মই সাজু আছোঁ,
আছো কাৰণ অখিল গগৈ ডাঙৰীয়া এই ৰাইজৰ কাৰণে জেল খাটি জেলত থাকি তেওঁ MLA হৈছে হয় না নাই কিন্তু মোৰ নিচিনা সাধাৰণ লৰাই যদি জেলত থাকে ইমানখিনি মানুহে যদি লেট্ৰিন পায় সেইখিনি মই ৰেডি হৈ আছো আৰু তেওঁলোকে FIR নহয় FIR ফুল ফৰ্মটো তেওঁলোকে সুধিব ফুল ফৰ্মটো জানে নেকি UPPL ৰ যিখিনি লিডাৰ আছে প্ৰত্যেককে তেওঁলোকে আমাৰ লগত প্ৰতিশ্ৰুতি কৰকচোন কোন এজন লিডাৰ তেওঁলোকে আপোনাৰ এই পাছ কৰিছে মেট্ৰিক পাছ কৰিছে আমাৰ ৰুজুগা মুছাহাৰী TCLC চেয়াৰমেন কেইদিনমান আগতে যোৱা বছৰ তেওঁলোকে টিন দিছিলে আপোনালোকে চোৱা নাই নেকি ভিখাৰী এজনক টিন দি ফটো মাৰি এই ভিখাৰীজনক এই দিয়া নাই তেওঁলোকৰ ৰাজনীতি তাতেইতো প্ৰকাশ পাইছে এতিয়া আকৌ তেওঁলোকে ক'বলৈ আছে FIR তেওঁলোকে FIR দিয়ক মই জেল খাটিবলৈ সাজু আছো কিন্তু তেওঁলোকে লেট্ৰিন দিয়ক